হাই গাইছ, মই আছো তলাতল ঘৰত। চাই লওক, দেখাই আছো তলাতল ঘৰৰ বহু দৃশ্য। তলাতল ঘৰৰ কিছু দৃশ্য দেখাই আছো আপোনালোকক, চাই ল'ব মোৰ লগত। অতি সুন্দৰকৈ দেখাই আছো তলাতল ঘৰৰ বহু বছৰ পুৰণি বস্তু, বহু বছৰ হাঁহ কণী, বৰা চাউল ইত্যাদি নানান ধৰণৰ বস্তু দিয়ে বনোৱা হৈছে। এতিয়া দেখিছে এইটো খটখটি, ইটাও খটখটি নহয়, এইটো হাঁহ কণী, ডিম এইবিলাক দি বনাইছে এইটো খটখটি। ইয়াৰ তলত ঘৰ আছে, ইয়াৰ তলত ভিতৰত সোমাব নিদিয়ে। ইয়াৰ তলে 18 কিলোমিটাৰ ৰাস্তা আছে। Gula. Pura enar, কোনে দেখি না 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 এতিয়া ওলাইছে। এইবিলাক চাওক না, এইবোৰ ইমান নহয়, এইটো হিন্দী খানি আছে ৰাস্তা, আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা, এইটো বহুত দূৰলৈকে আছে আণ্ডাৰগ্ৰাউণ্ড না, চাই লওক। ইয়াত যাব নোৱাৰি, যাব দেই। দেখাই আছো আপোনালোকক, সকলো বস্তু দেখাবলৈ মই যত্ন কৰি আছো। Guys,
ওলাই আছো ধৰিব পৰা নাই গাইছ এইটো ৰাস্তা চাওক নহয় গাইছ এইটো ৰাস্তা দৰ্জা মানে অতি দৰ্জাই দৰ্জা মানে কোনফালে একো কৰিব মানে অন্ধকাৰ চব কোনফালে গৈছো মানে ৰাস্তা ওলাই আছো আহি আছো গলিয়ে গলিয়ে আহি আছো बिलर फोन लाएंगे डायरेक्ट फोन लाएंगे लास्टिंग को आपसे ले आता है पदुले दिए बराधो এইবিলাক পদুলে দিয়ে ফিটিং কৰা আছিলে তো গাইছ ইয়াৰ পৰাই দেখাইছোঁ একবাৰ তলাটো